নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে অসমীয়া ফাৰ্মিং ইউটিউব চেনেল। তো মোৰ ফাৰ্মখনৰ অৱস্থা অলপ বেয়া, মানে বৰ্তমান পানী উঠিছে তলত। তো পাৰ চৰাইখিনি অলপ অসুবিধা হৈ আছে। মানে কেনেকুৱা অসুবিধা, যিটো ইহঁতে খাদ্য খাব লাগে খাদ্য সেনেকুৱাকৈ খোৱা নাই, খাই আছে। যিখিনি ঠাইত দিব পাৰোঁ সেইখিনি ঠাইত দি আছোঁ ইহঁতক। মানে আকৌ কণী পাৰিব। এই পোৱালি যে দেখিছে আপোনাৰ, মানে 12 দিন 10 দিন এনেকুৱা হৈছে। এইযোৰ আপোনাৰ 12 দিন হ'ল, আৰু এইখন মাহত এই পোৱালিযোৰ আপোনাৰ 15-16 দিনমান হ'ল আজি। তো আকৌ কণী পাৰিব। দেখা পাইছে আপোনালোকে, যিটো ইহঁতৰ যিটো থকা ঘৰ, মানে বাহা, মানে বহুত লেতেৰা কৰিছে। যেতিয়া পোৱালি জগায়, পোৱালি জগোৱাৰ পিছত পোৱালিক মানে যিমান পাৰে খাদ্য খোৱা সোনকালে ডাঙৰ কৰে, একেবাৰে লেতেৰা কৰিছে। এতিয়া এইবিলাক আকৌ মই নতুনকৈ চাফা কৰি দিম। আকৌ এইযোৰ দেখিছে আপোনালোকে, মোৰ ঘৰৰে হয় এইযোৰ পিয়া। মানে কি হয়, কণী পাৰিব মানে সময় হৈছে, সেইকাৰণে এনেকুৱাকৈ আছে দুয়োটাই। এই দেখা পাইছে, এইবিলাক মোৰ এনেকুৱা বানপানী তলত। আৰু এইখন বাহাটো কণী আছিলে 2টা, কিন্তু ইয়াতে পোৱালি এটা জগাইছে, মানে এটা বেয়া হৈ গ'ল। আৰু এইটো ধুনীয়া স্বাস্থ্য হৈছে, ভালে। আৰু এইখন বাহাত বৰ্তমান নাই, বাহিৰত মানে চাজাত আছে। আৰু এইখনতো নাই বৰ্তমান, এতিয়া বাহিৰত আছে। আৰু এইখন বাহাটো মোৰ কি আছিলে, কণী 2টা আছিলে, কিন্তু ইয়াৰো মানে এটা কি হ'ল, বেয়া হৈ গ'ল। মানে পোৱালিটো হৈছিলে ঠিকেই, কিন্তু কণীৰ পৰা যেতিয়া ফুটি ওলায় তেতিয়া মানে কি হৈছে, মানে দুৰ্বল আছিলে চাগে পোৱালিটো, এইটোৰ কাৰণে মানে কণীটোৰ ভিতৰতে মৰি থাকিলে। পিছত আকৌ পেলাই দিলোঁ। এতিয়া আকৌ উমনিত বহাৰ দৰে হৈছে, আকৌ কণী পাৰিব। মানে সেইকাৰণে ভাবিছোঁ, যিখিনি লেতেৰা হৈছে ইহঁতক, মানে যদি আগতেও কৈছিলোঁ মোৰ ভিডিঅ'ত, যদি আপোনালোকে চোৱা নাই চাই ল'ব, যে প্ৰাকৃতিক এটা পৰিৱেশ দিয়াৰ কাৰণে সদায় যত্ন কৰোঁ। আৰু সেইটোৰ কাৰণে যিখিনি লেতেৰা হৈছে, এইবিলাক খেৰ গোটেই মানে মলবিলাক ইয়াতে আছে। সেইকাৰণে ভাবিছোঁ যাতে পোৱালিটো বেমাৰ আজাৰ একো নহয়, সেইটোৰ কাৰণে কি ভাবিছোঁ, এইবিলাক লেতেৰাবিলাক গুচুৱাই দিম, ইয়াৰ পৰা আঁতৰাই দি আকৌ মানে নতুনকৈ খেৰ মই দিম বুলি ভাবিছোঁ। আজিতো খেৰ আনিছোঁ, এতিয়া আপোনালোকক দেখাই ল'লোঁ। ইয়াৰ পিছত আকৌ কি ধুনীয়া হয়, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব। এনেকৈয়ে খেৰবিলাক সলাই দিলোঁ। সলাই দিয়াৰ পিছত আকৌ উমনিত বহাৰ দৰে বহিছে, মানে আকৌ কণী পাৰিব। সেইটো কাৰণে এইখন বাহাৰ 2টা পাৰ চৰাই মানে বাহিৰত গৈছে, মানে অলপ চক খোৱাৰ দৰে হ'ল। আহিব আকৌ, পোৱালি 2টা দিছোঁ যে, নতুন খেৰ দিছোঁ। ইহঁতৰ মানে কণী পৰাৰ কাৰণে আকৌ প্ৰস্তুতি হৈছে। আৰু ইহঁত 2টাও মানে দেখিছে আপোনালোকে, এইটো এটা পোৱালি আৰু এইটো এটা পোৱালি। মানে এনেকুৱাকৈ খং উঠি আছে যে ইহঁতক উলিয়াই লৈ আহিছিলোঁ চাফা কৰি দিয়াৰ সময়ত, সেইকাৰণে ইহঁতৰ মানে প্ৰস্তুতি কৰি আছে। মানে সময় হৈছে আকৌ কণী পাৰিব, সেইটোৱে। আকৌ চাই থাকক। আৰু এইখন বাহাত মানে মই কি কৰিলোঁ, উলিয়াবই নোৱাৰিলোঁ এইজনী পাৰ চৰাইক। মানে ইয়াতে তাৰে ওপৰতে খেৰ অকণমান দি দিলোঁ। মানে দেখিছে আপোনালোকে, ধুনীয়া উমনিত সেই কৰি আছে। কণী পাৰিব চাগে 2 এদিনতে। কণী পাৰিলে নিশ্চয় আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিম। এইখিনিয়ে আকৌ আজি দেখুৱালোঁ আপোনালোকক। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত নিশ্চয়। আৰু মোৰ চেনেলত যদি ফাৰ্ষ্ট টাইম আপোনালোকে চাই আছে ভিডিঅ', তো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। তো সোনকালে 1K যাতে হয়, তাৰ কাৰণে সকলোৱে মৰম আশীৰ্বাদ কৰিব। আৰু এনেকুৱা পাৰ চৰাইৰ ফাৰ্মৰ কথা নজনা, মই যিখিনি জানো, যিখিনি অনুভৱ হৈছে, যিমানখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু কোনোবা যদি মোৰ দৰে এনেকুৱাকৈ ফাৰ্মৰ ওপৰত ইণ্টাৰেষ্ট, তো মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দি দিম। এতিয়া আজিলৈকে এৰিছোঁ। জয় আই অসম।